এভৰিৱান আপোনালোকক সকলোৰে ভাল চাগে ন মই আজি আপোনালোকৰ আগলৈ আন এটা ৰেচিপি লৈ আহিছোঁ মোৰ সেইটো হৈছে পটেটো স্মাইলি বেয়া পোৱা মানুহ সম্ভৱ খুব কম হ'ব সৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীয়েতো খাই বিৰাটেই ভাল পায় যিবোৰ আমি বজাৰৰ পৰা কিনি আনো একজেক্টলি তেনেকুৱাই হ'ব পটেটো স্মাইলিটো আৰু আপোনালোকে এইটো কমচে কম 20 দিনলৈকে ষ্ট'ৰ কৰি ধুনীয়াকৈ ফ্ৰিজত ৰাখিব পাৰিব মই যেটো দেখাইছো আৰু এইটো বনাবৰ কাৰণে কি বস্তু লাগিব হেতু মই এবাৰ দেখাই লৈছো ইয়াৰ কাৰণে লাগিব আপোনালোকৰ বইল আলু ইয়াৰ কাৰণে মই দুটা আলু লৈছো ডাঙৰ সাইজৰ আৰু এইখিনি হৈছে মোৰ চাউলৰ গুৰি এইখিনি হৈছে কৰ্ণফ্লাৱাৰ এইখিনি অলপ জলকীয়া গুৰি আৰু এইখিনি অকমান নিমখ আৰু লগতে অলপমান তেল এইখিনিতে মই এটা কথা কৈছো জুনে যদি আপোনালোকে মোৰ ৰেচিপিবোৰ চাই ভাল পাইছে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে তাৰ সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আপোনালোকে মোৰ নতুন ৰেচিপিবোৰ নটিফিকেশনত পাই যাব ঠিক আছে এতিয়া আমি ৰেচিপিটোলৈ আহো এইখিনি যেহেতু বইল কৰা আলু এই বইল কৰা আলুটো আপোনালোকে পানী যাতে অলপো পানী নাথাকে একদম পুৰা ড্ৰাই হয় বস্তুটো ঠিক আছে ড্ৰাই কৰি লব এইখিনি এতিয়া মই ভালকে হাতেৰে খানি লম তাৰ পিছত মই কি দিম সেইখিনি মই আপোনালোকক দেখাই দিম তাৰ আগতে এইখিনি মই ভালকে খানি লৈছো হাতেৰে সো এতিয়া মই এইখিনি ভালকে খানি লৈছো এতিয়া ইয়াতে আমি অলপমান দিম কৰ্ণফ্লোৰ এইখন চামুচ মই এইখন ব্যৱহাৰ কৰিছো এনেকুৱা চামুচখনে আপোনালোকে চামুচ দু চামুচ মই 3 চামুচ দিম এখন চামুচ আৰু যদি পিছত কেনেকৈ দৰকাৰ হয় তেনে মই অকমান এড কৰিম এইখন চামুচে মই 3 চামুচ দিলো তাতে ইয়াৰ হিচাপত ইয়াৰ লগতে মই অলপমান পিঠাগুৰি দিম অলপমান 3 চামুচ ইয়াৰো মই সমানি 3 চামুচ দিছো তো ইয়াৰ লগতে এতিয়া মই অলপমান জলকীয়া গুৰি দিম জলকীয়াটো অপচনেল হয় যাতে অকমান কালাৰটো আহে এটা আপোনালোকে দিব পাৰে নিদিবও পাৰে এটো নিজৰ ওপৰত কথা অকমান মই দি দিছো জাস্ট কালাৰটো আহিবৰ কাৰণে আৰু লগতে অলপমান নিমখটো নিজৰ আন্দাজৰ মতে নিজৰ সোৱাদ চাই দিব মই অকমান দি দিছো আৰু অকমান বস হ'ব এইখিনি এতিয়া ভালকে গুটেখিনি এবাৰ ভালকে গুটেখিনি হাতেৰে মুঠি লম মই এইখিনি এতিয়া মই হাতেৰে ভালকে খানি ললো এটা হাতটো মোৰ লাগি থকা নাই ইয়াৰ লগতে এতিয়া আপোনালোকে অকমান তেল অকন লৈ ৰিফাইন যেটো তো অকমান হাতেৰে এনেকৈ মোহাই লৈ জাস্ট অকমান এনেকৈ মোহাই দিব মুছক আটা মুঠা নিচিনা এটা শেপ আহি যায় আটা যেনেকৈ মুঠো অকমান জাস্ট 5 মিনিট মান এনেকৈ মুঠি বস এনেকৈ থৈ দিলে হৈ যাব এটা বস্তু হৈ গ'ল আপোনালোকে দেখিছে হাতত অকমানো লগা নাই যদি বস্তুটো পাৰফেক্টকে আপোনালোকে মুঠে এটা হাতত কোটো অকমানো নালাগে এটা বস্তু ভালকে এনেকৈ মুঠি ল'ব মুঠি লৈ এতিয়া আমি এটো কমসে কম আধা ঘন্টা আমি ফ্ৰিজত প্লেটে এনেকুৱা আপোনালোকৰ যেনেকৈ সুবিধা হয় এনেকৈ প্লেট এখন দি ভালকে ঢাকি পেলাই ফ্ৰিজত ভৰাই থৈ দিম আধা ঘন্টা ঠিক আছে মই এতিয়া আধা ঘন্টা কাৰণে ফ্ৰিজত ৰাখি দিম সো মোৰ এতিয়া এইটো আধা ঘন্টা হৈ গ'ল থোৱা এটা দেখিছে একদম পুৰা ধুনীয়া হৈ গ'ল এতিয়া এইটো আমি এখন এনেকুৱা প্লাষ্টিক চিট এখন লৈ ল'ব যাতে বস্তুটো বেলিলে ধুনীয়াকৈ আপোনাৰ সাইডত লাগি নধৰে তো প্লাষ্টিক যদি নাথাকে বা আপোনালোকে বাটাৰ পেপাৰ যিবোৰ কয় বাটাৰ পেপাৰো ল'ব পাৰিব তাৰ ওপৰত ধুনীয়াকৈ বস্তুটো এনেকৈ মেলি ল'ব লৈ এই ডোটো অলপ এনেকৈ মেলি ল'ব ধুনীয়াকৈ হাতেৰে অলপমান এনেকৈ প্ৰেছ কৰিব সব হাতত অলপো নালাগে যদি দৰকাৰ হয় অকমান তেল অকন লগাই ল'ব নবা অকমান কৰ্ণফ্লোৰ অকন লৈ ল'ব দৰকাৰ হ'লে মই এতিয়াটো অলপ এই বস্তুটো এনেকৈ দি পেলাই অলপ ডাঠকে মই বেলি ল'ম
এইটো মই অলপ এনেকৈ বেলি ল'লোঁ। বেলি লৈ আপোনালোকে অলপমান ডাঠকৈ থ'ব। দেখিছে মই অলপ মোটাকৈ থৈছোঁ, বেছি পাতলকৈ নেপেলাব। বেছি পাতলকৈ পেলালে বস্তুটো নুফুলে, গতিকে ফুলিব লাগিব আমাৰ স্মাইলিটো। গতিকে অলপমান ডাঠকৈ থ'ব এনেকৈ। বেছি বহল ইয়াতকৈ এইটোতকৈ আপোনালোকে কমেও মোৰ ইয়াত 10-12টামান ধুনীয়াকৈ ওলাই যাব ইয়াত। এতিয়া মই ভালকৈ চেল কাটোঁ। তাৰপিছত এইটো এনেকুৱা কাপোৰ এখনে ধুনীয়াকৈ এটা এটা চাইজত মই কাটি ল'ম জোখত, এনেকৈ বহাই পেলাই। এইকেইটা মই টোটেল কাটি ল'লোঁ গোটেইকেইটা। চব অলপ ডাঠকৈ থৈছোঁ মই অলপ। এতিয়া আমি তাৰ চকুকেইটা বনাবৰ কাৰণে মোৰ ওচৰত যিহেতু ষ্ট্ৰ' নাছিলে, গতিকে মই এইখনো দিয়ে তাৰ চকুকেইটা বনাই ল'ম এনেকৈ দি। ঠিক আছে, এনেকৈ দি মই বনাই ল'ম। এয়া মই এতিয়া চবৰে চকুকেইটা বনাই ল'লোঁ। এতিয়া মই তেওঁৰ স্মাইলটো বনাবৰ কাৰণে মোৰ ওচৰত এনেকুৱা এখন স্পুন এখন আছে। মই তাৰ সহায়তে এনেকৈ দি পেলাই জাষ্ট তাৰ ফেচটো বনাই ল'ম। ঠিক আছে,